Hello everyone, মই জিমিয়ে মোৰ চেনেল জিমি শইকীয়া ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ কাষলৈ এটা মিনি ব্লগ লৈ আহিছোঁ আৰু আজি আমি আহিছোঁ ডিব্ৰুগড় তিনিচুকীয়াৰ বাইপাছত থকা তিয়ঁজলীয়া খৰিকাজাই ধাবালৈ যেহেতু আজি এটা বাৰ্থডে পাৰ্টি খাবৰ কাৰণে আহিছোঁ এইফালে আজি যেহেতু মানসৰ জন্মদিন আৰু আজি বাৰ্থডে পাৰ্টিটো সিয়ে দিছে যেহেতু আৰু মানসক আমাৰ ফালৰ পৰা তাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যেহেতু মানসক সৰু সুৰাকৈ এটা গিফ্টটো দিছোঁ আৰু গিফ্টটো কেনেকুৱা পায় সিহে জানে আৰু মই কৈছোঁ তাক খুলি পিনে চোৱা গিফ্টটো যেহেতু দুটামান সৰু সুৰা বস্তু তাক দিছোঁ আৰু আশা ৰাখিছোঁ ভাল লাগিব বুলি আৰু যেহেতু কৈছে বাৰু সি ভাল লাগিছে বুলি এতিয়া সিহে জানে আৰু যেহেতু আজি তাৰ বাৰ্থডে বুলি খৰিকাজাত এসাঁজ খাবলৈ আমাকো নিমন্ত্ৰণ জনালে আৰু এইফালে আহি গ'ল আমাৰ থালি আৰু চকচি ইমান ধুনীয়াকৈ দিছে খৰিকাজাত থালি আৰু যিহেতু থালিৰ লগতে আমি লৈছিলোঁ পৰ্ক আৰু লগত আছিলে ডাক কাৰী আৰু এইফালে এতিয়া আমি খাই লওঁ যিহেতু দুপৰীয়া টাইম চবৰে ভোকো লাগিছে আৰু মানসলৈও বহুত বহুত ধন্যবাদ যিহেতু আজি ইমান ধুনীয়াকৈ বাৰ্থডে পাৰ্টিটো দিয়াৰ বাবে আৰু এতিয়া আমাৰ খাই বৈ সকলো আজৰি পাণো খাই ল'লোঁ আৰু এতিয়া যিহেতু ঘৰলৈ যাওঁগৈ আৰু এইফালে আমাৰ গাড়ী উলিয়ালে আৰু এইফালে ভাইটি আৰু মানসে আহিছিলে ৰাতি বাইকত আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ কাষলৈ আহিম বাই বাই